ফ্ৰেণ্ডছ বিপুলনাথ অসম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি এতিয়া আজি আপোনালোকক এটি নেদেখা বস্তু দেখাবলৈ চেষ্টা কৰিম। হয়তো আপোনালোকে কোনোবাই দেখিছেও, কিন্তু আমাৰ ওচৰে পাজৰে এনেকুৱা হেৰি নাই। আপুনি দেখাবলৈ আচৰিত মানিব, নেদেখিলে কোনো বিশ্বাসে নকৰিব। গতিকে আমি এতিয়া তালৈ গৈ আছোঁ, অকণমান পিছতে গৈ পাম। এবাৰ আমি বাইক লৈ গৈ আছোঁ। লকডাউন যিহেতু আমি তাৰ পৰিপ্ৰেক্ষিতত আমাৰ ওচৰৰ স্থানীয় ব্যক্তি যিহেতু আমি তালৈকে আহিব পাৰিছোঁ, বাইক চলোৱাৰ পাৰ্মিশ্যন আছে। সেয়ে আমি গৈ আছোঁ এতিয়া, অকণমান পিছতে গৈ পাম। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকল ব্যক্তিয়ে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, তেওঁলোকক মই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিছোঁ। বলক আমি ভিডিঅ'টো আগবঢ়াওঁ। মেগী কটাই দিব ওলাইছোঁ। আমাৰ ওচৰৰে স্থানীয় বাইদেউ এগৰাকী আমাৰ মাজত আছে। বাইদেউ, আপোনাৰ নামটো কওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্ণা বড়ো। ঘৰ শিঙিলিবাৰী। আপোনাৰ এই চুলিখিনি মই আপোনাক চিনাকি কৰাই দিব খুজিছোঁ। আজিকালি মানে প্ৰায় মানুহে এনেকৈ চুলি দীঘলকৈ নাৰাখে। গতিকে আপোনালোকে এই চুলিখিনিৰ বাবে কেনেকুৱা ধৰণৰ যতন লয়? মই তাৰমানে প্ৰথমৰ পৰাই কলাখাৰ যে সেইটো দি ধোৱা কৰোঁ। আমাৰ যে কলগছৰ পৰা উলিয়াই সেইটো কলাখাৰ ঘঁহে। আৰু নাৰিকল তেল আৰু চেম্পু টেম্পু কিবা ঘঁহে নেকি? চুলি মানে সৰিছে নে আগত ইয়াতকৈ বেছি আছিলে নে কমিছে? এতিয়া অলপ কমছি আগত চাই, আগতে অলপ ডাঠা আছিল ন? এতিয়া হেৰি বৰ্তমান আপুনি এতিয়া চেম্পু টেম্পু ঘঁহে নে নহয়? এতিয়া মাজে সময়ে খোৱা যায়। আপোনাৰ এই চুলিখিনি যে দীঘল, ইমান দীঘল কিমান বছৰমান হ'ল? কেতিয়াৰ পৰা মানে চুলিখিনি আপোনাৰ ইমান দীঘল হৈছে? কিমান বছৰমান হ'ল? 25 বছৰমান হ'ল। 25 বছৰলৈকে মানে চুলি আপোনাৰ কাটি থাকে নিশ্চয়? কাটিও থাকে। নাকাটিলেতো আৰু পূৰা লম্বা হৈ গ'ল। এতিয়া মই বাইদেউক মানে চুলিখিনি অলপ ভালকৈ দেখুৱাই দিব দিছোঁ। আপুনি অকণমান উঠি দি মানে আমাৰ দৰ্শকক ভালকৈ দেখুৱাই দিয়ক চুলিখিনি। পাছফালৰ পৰা এবাৰ দেখুৱাই দিয়ক। এয়া বাইদেউৰ চুলি চাওক, ইমান ধুনীয়া লম্বা চুলি, পূৰা একদম পৰি গৈছে। আপোনালোকে দেখিছে নাই গম পোৱা নাই, ভালকৈ ওচৰৰ পৰা এইটো ধুনীয়া, ইমান ধুনীয়া লম্বা চুলি। আপোনালোকে যদি আপোনালোকৰ কোনো কাৰোবাৰ চুলি দীঘল কৰিবলৈ মন আছে, তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত মই তেওঁলোকৰ কণ্টেক্ট নাম্বাৰটো দিম। যদি আপোনালোকে কিবা ইণ্টাৰভিউ ল'ব বিচাৰে, বাইদেউৰ লগত কণ্টেক্ট কৰিলেই হ'ল। বাইদেউ এইফালে মোক দিলে হ'ল। হৈছে আপুনি এইবাৰ এনে বহি কিনে দেখুৱাই দিয়ক। আগৰ ফালে আনি চুলিখিনি দুবাৰ তিনিবাৰমান দেখিছোঁ। আৰু এতিয়া বাইদেউৰ পৰা মই এটা কথা জানিব বিচাৰিছোঁ, যদি কোনোবাই এনেকৈ দীঘল চুলি ৰাখিব বিচাৰে, তেওঁলোকে আহিব পাৰে নে, বা চেষ্টা কৰিলে আহিব পাৰে নেকি, বা কি এনেকুৱা ধৰণৰ কি বস্তু ঘঁহিলে আহিব পাৰে? তেওঁলোকৰ বাবে কিবা ক'ব নেকি? মানে চুলি ধৰক মই দীঘল কৰিব বিচাৰিছোঁ, তেতিয়াহ'লে মই কি কৰিব লাগিব আপোনাৰ দৰে, যদি মই দীঘল কৰিব বিচাৰোঁ? মই যিখিনি কয় সেইখিনি মানি কিনে ব্যৱহাৰ কৰিব লাগিব। মানে আঠিয়া কলৰ কলাখাৰ আৰু আপোনাৰ নাৰিকল তেল ঘঁহে। ঠিকে আছে, আপোনাৰ লগত চিনাকি ভালো লাগিল। গতিকে আমাৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম। ধন্যবাদ। নমস্কাৰ।